নমস্কাৰ, মই ভৈৰৱ লভলি হয়। মোৰ ইউটিউব চেনেলটোত আপোনালোকে চাবলৈ পাই আছে। এতিয়া বৰ্তমান মই আহি পলাশজ্যোতি দত্তৰ ঘৰত উপস্থিত হৈছোঁ। তেওঁলোকৰ ঘৰত আহি কিছু আপোনাৰ সংগীত পৰিৱেশন কৰিব, লগতে আপোনালোকক দেখাম। আৰু লকডাউনৰ সময়তনো কি কৰিম তাকে ভাবি পিনে আজি এওঁলোকৰ ঘৰত আহিছোঁ। এওঁ এজন উদ্যমান কণ্ঠশিল্পী, লগতে চাবলৈ পাব আৰু আপোনালোকক দেখাই আছোঁ মই খন্তেক সময়ৰ পিছতে। উদাস লাগে তুমি নহলে নাযায় সময় কাষত তুমি নহলে উদাস লাগে তুমি নহলে নাযায় সময় কাষত তুমি নহলে কোনে বুজিব সঁচাকে যাবে চৌপাশে মোৰ মায়াবী যাবে কি হ'ব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন কি হ'ব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন মোৰ কথাই আমনি কৰে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে দোলা দিয়ে তুমি যেতিয়া মোৰ কথা ভাবা স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে তুমি কিয় এনে কৰিলা এৰা সুতি এৰা দিয়ে দিলা মোৰ কথাই আমনি কৰে তুমি যেতিয়া নিজানত বহা মোৰ ছবিয়ে দোলা দিয়ে তুমি যেতিয়া মোৰ কথা ভাবা যাবৰে সময়ত একো যে নকলা কিদৰে থাকিম নেভাবিলা গোলাপৰে বাহি তুমিয়ে ফুলালা কলিতি মেলুতি চিঙি গলা নপৰে নে মনতে আঁতৰি দূৰে দূৰে অশ্ৰু বাগৰে দুগালেৰে মোৰ মনত পৰিলে তুমি নিজানত পুহিলে किसी रोज बारिश जो आए समझ लेना बूंदों में मैं हूँ सुबह धूप तुमको सताए समझ लेना किरणों में मैं हूँ मैं रहूं या ना रहूं तुझ में कहीं बाकी रहना मुझे नींद आए जो आखिरी रहना बस इतना है तुमसे कहना बस इतना है तुमसे कहना
जाना तुझ में कहीं बाकी रहना সপোনে আজি তোমাৰে ছবি দি থকত কিয় তুমি যোৱা গয়া তৰি আধৰুৱা মৰমকে আছো সাৱতি আহিবানে জীৱনলে আকৌ উভতি মৰমী নাযাবা পাহৰি জোনৰ লগত যেতিয়া তৰাই হাঁহি থাকে তেতিয়া তোমালৈ হঠাৎ মনত পৰে তুমি মোক পাহৰি আনৰ হৈয়ে গলা বুকুৰে মৰমবোৰ অনাদৰ কৰিলা আনৰে নে কিনো আছে যিটো মোৰে নাই তেনে কিয় গলা তুমি মোকে কন্দুৱা মৰমী মোকে কন্দুৱা